পুৰা জবৰা হৈছে আজিকালি ঢেঁকী মাত শুনিব বোলে নাই আৰু আমাৰ ঘৰতে শুনি লওক আৰু যোনে যোনে শুনা নাই মোবাইল চাবি না যাবা চাবি না ৰিচাৰ্জ খতম হ'লে হেৰি খতম ইমান জল্দি হেল্ল' এভৰিৱান গুড মৰ্ণিং কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনাৰ সকলোৱে খবৰ ভাল আৰু এতিয়া গৈছিলোঁ বৰ্ণালীহঁতৰ ঘৰত এয়া পুৰৈ পাত আনিলোঁ লগতে ভেন্দি আনিলোঁ আজি সাজটো জোকাৰ হৈ গ'ল আৰু হা তলত ভেন্দি আছে এম বি বহাবে নি এম বি অঁ কেইটকা কিমান ভৰালে কিমান 22 টকা ভৰালে 1 GB তাৰপৰা হেৰি 1 GB চলি যাব ন দিনটো ন খতম হ'ল নেকি ৰিচাৰ্জ খতম হ'লে হেৰি খতম হ'ল ইমান জল্দি ৰ'ব ভৰাই দিম অকণ লাহেকৈ অঁ 1 GB নে 1.5 GB জানো কেইটকা আছিলে পাহৰিলে চাই দিম বাৰু চুলিখিনি কাটি আহিবা এতিয়া চুলিখিনি কাটি আনোগৈ এখেতক পুৰা জবৰা হৈছে এই চুলিখিনি কাটিলে পাবলা ইমান ৰ'দ কাৰাকে দিছে আজি চাওকচোন ৰ'দ দে টকলা কৰি দিয়ক ফুৰাই লৈ আহিছে নাই এয়া এতিয়া ধান মাৰিলোঁ ৰাতিপুৱা ৰ'দৰ একেবাৰে কোব চাওক ইমান বেছি হৈ গৈছে ৰাতিপুৱা এতিয়া 7টা বাজিছে আৰু ৰাতিপুৱা 3:30 উঠিলোঁ তাৰপাছত কাম বন কৰি মেলি আৰু মানে ধান হেৰি কৰিবলৈ আহিলোঁ আৰু এতিয়া এইখিনি মাৰিলোঁ সেইখিনি চিজিল লগাব আছে ৰাতিপুৱা এইখিনি ষ্টাৰ্ট কৰি লৈছোঁ আৰু ৰ'দ দিলে মানে একেবাৰে মানে কৰিবলৈ মন নাযায় ধানটো আৰু ৰ'দ দিলে মানে বহুত ভিজাই যে সেইকাৰণে ৰাতিপুৱাই কৰি লৈছোঁ এতিয়া এইখিনি ভালকৈ চিজিল লগাই লওঁ এইখিনি আউটাই আকৌ এইখিনিমান উলিয়াই ল'ম মানে কি বুলি কয় জানো ইয়াতে আছে ৰ'ব দেখাই আছোঁ হা সেই পাচিটো দেখিছেনে তেনেকুৱা এটা পাচিত 5বাৰমান আকৌ আনি আকৌ এবাৰ মাৰি দিম এতিয়া এইখিনি চিজিল লগাই লওঁ সেইকাৰণে বিয়া হ'ব নাপায় ইমান মোবাইল চাব ধৰিছ যে হা মোবাইল চাবি না যাবা চাবি না এইপিনে মা আহিলে দেই তই অহাৰ পৰা মোক মাতিলি জানো মাতিলি জানো অহাৰ পৰা মোক মাতিলি আজি বিস্কুট খাব দিম ৰ তোক কি কৈছা এতিয়া মাতিব আহিছ এতিয়া তই মাতিলেও লাভ নাই ন মই তোক এতিয়া বিস্কুট নিদিওঁ নহয় কি চাওঁ কি দিওঁ তই মোক মাতিলি জানো কওঁ হা নাই মতা তই অঁ দুখ পাবি গৰম কেনে পাইছে ৰাইজসকল অলপ আগতে মা আহিলে আৰু মায়ে এযোৰ কাপোৰ দি থৈ গ'ল যিহেতু ইমান গৰম পৰিছে আৰু বোৱা চাদৰে মোৰ এখনে পিন্ধি আছোঁ বাকীখিনি অকণমান মানে বহুত ডাঠ হয় ঊলৰ হয় কি কয় নাজানো আৰু তেনেকৈ কিনি অনা আছিলে সেইখিনি মানে গৰমত পিন্ধি থাকিবৰ কাৰণে বৰ বেয়া যোৱাকালি মাক ক'লোঁ যে মোক 300 টকীয়ামানৰ কোমল কাপোৰ এযোৰ আনি দিবা বুলি আৰু মায়ে আজি আনি দি থৈ গ'ল বোলক আপোনালোকক কাপোৰযোৰ দেখাই দিওঁ গৰমত পিন্ধিবৰ কাৰণে খুবেই ভাল আৰু আপোনালোকে বহুতে হয়তো পিন্ধেই কিন্তু মই বিশ্বাস কৰক আজিলৈকে 2 নম্বৰ বাৰ হ'ব এবাৰ যেতিয়া ঘৰ উঠা হৈছিলে আমাৰ তেতিয়া এযোৰ দিছিলে তেতিয়া সেইযোৰ পিন্ধিছিলোঁ তাৰপিছত এতিয়া আকৌ এযোৰ লৈছোঁ মানে কেইবাবাৰ টাউনত গৈছোঁ কাপোৰযোৰ মানে নাথাকে আনেহে আকৌ মানে গুদামৰ পৰা নাইকিয়া হৈ যায় কিয়নো গৰমত যে মানুহবিলাকে বহুতেই পিন্ধে আৰু এতিয়া খুৰীৰ ওচৰত আছিলে খুৰীৰ পৰা মায়ে আনি দিলে কাপোৰযোৰ আপোনালোকক এতিয়া দেখাই দিওঁ এইযোৰ কাপোৰযোৰ এতিয়া অকণমান ডাঠ লাগিছে কিন্তু যেতিয়া ধুই দিয়া হ'ব বহুতেই পাতলা হৈ যায় এইযোৰ পিন্ধিবৰ কাৰণে ইমান ভাল আৰু সেইকাৰণে ক'লোঁ মাক আনি দিবৰ কাৰণে পিছে বিচনাখন এই অৱস্থা হৈ আছে নাহিব কাৰণ বহুত গৰম হৈছে যে ফেন চলাই বিচনাতে বাগৰি আছিলোঁ আৰু মা আহিছিলে কাৰণে ঠিক হৈছিল এতিয়া কাপোৰযোৰ পিন্ধি নেদেখাওঁ বাৰু গোটেই ফুলকৈ মেখেলাখন আৰু ব্লাউজটো মানে ইয়াতো নপৰে ভালকৈ নহয়গৈ মানে ইমানটো চিলাবৰ কাৰণে সেইকাৰণে মই এনেকৈ হাত কটাকৈ চিলাই দিম বুলি কৈছে কেইদিনমান পাছত যিহেতু মায়ে কাপোৰযোৰ আজি আনিছে ন এইকেইদিনতে চিলাই দিব গৰমত পিন্ধিবৰ কাৰণে বাকী ভিডিঅ'বিলাক চাই কেনেকুৱা পাইছে জনাবচোন আৰু এতিয়া পিঠা খুন্দি আছোঁ এয়া হাতে চাতে পিঠা লাগি আছে আজি মানে জন্মাষ্টমী হয় যিহেতু আৰু এইপিনে মানুহজনে চুপ আনিছে হয় এইপিনে দেখাই দিয়া চুপ সেইখিনি গৰম কৰিবৰ কাৰণে গৈছে আৰু ৰাতিকৈ আমি যিটো পকা মিঠৈ বনাম এইপিনে মায়ে মই দুইজনে ঢেঁকী দি মানে পিঠা খুন্দি আছোঁ জন্মাষ্টমী বুলিতো মিঠৈ খাব পাম আৰু কি আছিলে পকা লাৰু হয় নাই পকা মিঠৈ এইয়া আজিকালি ঢেঁকী মাত শুনিব বোলে নাই আৰু আমাৰ ঘৰতে শুনি লওক আৰু যোনে যোনে শুনা নাই আৰু মানুহজনে ইয়াত চুপ আনিলে এতিয়া চুপখিনি খাই লওঁ মম' নানিলে আকৌ চুপে আনিছে আজি কি হ'ল লুকাই লুকাই খাইছে যে কিয় হোৱা থেংক ইউ চুপ আনি দিয়াৰ কাৰণে বিৰাট ধুনীয়া লাগিছে দে চুপ খাই
পিঠাও চালি আছোঁ আৰু ইপিনে গৰম ইপিনে ইমান গৰম পৰিছে তাতে আকৌ চুপ আৰু গৰম লগতে আকৌ ৰাতিকে পকা মিঠৈ আৰু গৰম আৰু আমাৰ ইয়াত পকা মিঠৈ বনাই হৈ গ'ল আগৰ চেনেলটো মোৰ ভাগত ডেমেজ হৈ গ'ল আৰু তাতে 24,000 ছাবস্ক্ৰাইবাৰো হৈছিলে এইটো চেনেল নতুন হৈ আপোনালোকে মৰম চেনেল দিব এইটো চেনেল ডেমেজ হৈ গৈছে সেইকাৰণে মই নিউ চেনেলটো খুলিছোঁ মই হিৰ' ক'ত যায় কেলে ফুৰিবলৈ তাত ফুৰিব যায় নেকি হ'ব